নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে ADRE পৰীক্ষা অৰ্থাৎ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম, যিটো আমাৰ পৰীক্ষাৰ্থীসকলৰ মানে চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈ আছে, তাৰে চিলেবাছ ঘোষণা কৰিলে। আৰু ইবাৰ চিলেবাছত এটা ডাঙৰ ঘোষণা কৰিছে যে তাতে নিগেটিভ মাৰ্কিং থাকিব। অৰ্থাৎ 1 নম্বৰৰ এটা প্ৰশ্নত যদি ভুল হয় তাৰে 4 ভাগৰ 1 অংশ কটা যাব। অৰ্থাৎ 0.25 নম্বৰ মাইনাছ মাৰ্কিঙৰ ব্যৱস্থা আছে। গতিকে আপোনালোকে সাৱধান। আপোনালোকে উত্তৰবোৰ নাজানে তেতিয়াহ'লে সেয়া উত্তৰ আন্দাজ মতে নকৰাই ভাল, কিয়নো তাৰ কাৰণে ইতিমধ্যে আপোনাৰ হোৱা শুদ্ধ নম্বৰৰ পৰা 0.25 নম্বৰকৈ কটা যোৱাৰ এটা সম্ভাৱনা থাকে। বন্ধুসকল, আহকচোন চাই লওঁ এইবাৰ গ্ৰেড 4ৰ যিটো ADRE পৰীক্ষাৰ চিলেবাছ বা তাতে কি নিয়ম সন্নিৱিষ্ট কৰিছে সেয়া জানি লওঁ। ইয়াতে দেখা যায় যে যিটো গ্ৰেড 4ৰ এক্সাম হ'ব সেয়া হৈছে দুটা কেটেগৰীত অনুষ্ঠিত হ'ব। এটা হৈছে ক্লাছ 8 পাছ কৰা আৰু এটা মেট্ৰিক পাছ কৰা। অৰ্থাৎ ক্লাছ 8 এণ্ড HSLC অৰ ক্লাছ 10 এক্সাম পাছ কৰা, এই দুটা লেভেলত গ্ৰেড 4ৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। ইয়াৰ পিছত দিশা আছে যে কি ছাবজেক্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সেয়া হৈছে ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। এই 5টা ছাবজেক্টৰ ওপৰত আমাৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। এতিয়া কি মিডিয়ামত প্ৰশ্ন কাকত আহিব? এছামিজ, বেংগলী, ইংলিছ, বড়ো এণ্ড হিন্দী। এই 5টা মিডিয়ামত পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰপিছত কৈছে দেয়াৰ উইল বি এ টোটেল অফ 135 মাল্টিপল চইচ কুৱেশ্যন, মানে ব্ৰড কুৱেশ্যন, অৰ্থাৎ দীঘলীয়া উত্তৰ লিখা প্ৰশ্ন নাহে, সৰু সৰু কুৱেশ্যন মাল্টিপল চইচ। তাৰে এটা কুৱেশ্যনত 4টাকৈ উত্তৰ থাকিব আৰু সময় থাকিব 2 ঘণ্টা 30 মিনিট, অৰ্থাৎ 150 মিনিট। আৰু এই 4টা উত্তৰৰ এটা প্ৰশ্নৰ বিপৰীতে থকা তাৰ এটাহে শুদ্ধ উত্তৰ হ'ব। আৰু নিগেটিভ মাৰ্কিং থাকিব, মই আগতে কৈছোঁ 0.25 কৰি। যদি আপোনালোকৰ ভুল উত্তৰ কৰে তেতিয়াহ'লে 0.25 নম্বৰ কটা যাব। পৰীক্ষাৰ ডেট আৰু সময় অতি সোনকালে জনাব বুলি কোৱা হৈছে। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আপোনাৰ নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।